नमस्कार बंधु बान्धवीসকল আপোনালোকৰ বাবে লৈ আহিছোঁ আন এক নতুন খবৰ। ভাৰতত নাটনি হ'ব নিমখ। চাওক আমাৰ এই প্ৰতিবেদন। বেয়া খবৰ। কৰোনাৰ ভয়াৱহতাৰ মাজতেই প্ৰতিগৰাকী ভাৰতীয়লৈ এক দুখৰ খবৰ। মানৱ জীৱনত খাদ্যভাগত অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী হ'ল নিমখ। নিমখ অবিহনে আমি খাদ্য প্ৰস্তুত কৰিব নোৱাৰি। নিমখ অবিহনে খাদ্য প্ৰস্তুত কৰিলেও সেৱা সুস্বাদু নহয়। কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা এক খবৰে প্ৰতিগৰাকী ভাৰতীয়লৈ কৈয়ে আনিছে দুখৰ বাৰ্তা। ভাৰতত নাটনি হ'ব অত্যাৱশ্যকীয় সামগ্ৰীৰ অন্যতম নিমখ। বিশ্বৰ ভিতৰতে নিমখৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতত আছে এক সুকীয়া স্থান। আনহাতে ভাৰতত উৎপাদিত নিমখৰ ৭৫% উৎপাদন হয় গুজৰাটত। কিন্তু কৰোনাৰ কালীন লকডাউন অতিপাত বৃষ্টিপাতৰ বাবে গুজৰাটত হ্ৰাস পাইছে নিমখৰ উৎপাদন। আনহাতে বন্ধ হৈ আছে বহুতো নিমখ উৎপাদন কৰা কাৰখানা। সেয়ে পৰ্যবেক্ষণ মহলে ভাৰতৰ বজাৰত নিমখৰ নাটনি হোৱাৰ আশংকা কৰিছে। উল্লেখযোগ্য যে ২০১৮ আৰু ২০১৯ বৰ্ষত ভাৰতত উৎপাদন হৈছিল ৩০০ লাখ টন নিমখ আৰু ইয়াৰে ২৬০ লাখ টন নিমখ উৎপাদন হৈছিল গুজৰাটত। লক্ষণীয় বিগত বৰ্ষ হোৱা অতিপাত বৰষুণ আৰু চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা হোৱা লকডাউনৰ বাবে ৩৫% হ্ৰাস পাইছে। সেয়ে আশা কৰা হৈছে আগন্তুক বৰ্ষত ভাৰতৰ বজাৰত নাটনি হ'ব নিমখ। সেয়ে আপোনালোকে ঘৰত নিমখ কমকৈ খৰচ কৰিব। ধন্যবাদ।